त्रिरंगा पताका हर घर तिरंगा हर घर तिरंगा घरे घरे तिरंगा पताका हर घर तिरंगा हर घर तिरंगा उजाला এই ভিডিঅ'টো আমাৰ ঘৰৰ পতাকাখনৰ তলৰ পৰা আৰম্ভ কৰিছোঁ। সৰ্বপ্ৰথমে আপোনালোকক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। এই ভিডিঅ'টো বনোৱা মূল উদ্দেশ্য হৈছে এইবাৰ দেশে ৭৫ সংখ্যক ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস ধুমধামেৰে পালন কৰিছে, কিন্তু যিটো মাত্ৰাত পতাকাবোৰৰ বিকি বাৰ্তা হৈছে ১৬ আগষ্ট বা ১৫ আগষ্টৰ পাছত এই পতাকাবোৰৰ দায়িত্ব কোনে বহলিব? ৰাস্তাৰ কাণত বা নলাত এই পতাকাবোৰ পৰি থাকিব। ১৫ আগষ্টৰ পিছতো এই পতাকাবোৰৰ সন্মান আমি হেৰাই যাব নিদিওঁ বুলি আহকচোন প্ৰতিজ্ঞাবদ্ধ হওঁ। আৰু ১৫ আগষ্টৰ আগতো যিসকল লোকে পতাকাসমূহক অপমান কৰিছিল সেইসমূহ লোক একেমুখে গৰিহণাৰ যোগ্য। ৰিম'ট পতাকাখন ওলোটাকৈ প্ৰদৰ্শন কৰা, পতাকা নিৰ্মাণৰ সময়ত পতাকাবোৰৰ ৰং সলনি কৰি দিয়া, অশোক স্তম্ভৰ স্থান একেবাৰে কাণত হোৱা, সভাত পতাকাবোৰ তলত থৈ ওপৰত পানী বটল থোৱা, আচলতে এইবোৰ জাতীয় পতাকাখনক কৰা চূড়ান্ত অপমান। সদৌ শেষত আপোনালোকক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।